নমস্কাৰ আজি সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা স্বাগতম কৰিলোঁ আৰু যেহেতু আজি কাতি বিহু হয় এই তুলসী তলত বন্তি এগছ জ্বলাই শৰাই অলপ আগবঢ়াম বুলি ভাবিছোঁ আৰু যেহেতু আমাৰ অসমীয়া মানুহৰ এইটো পৰম্পৰা হয় তুলসী গছৰ তলত বন্তি জ্বলোৱা আৰু বন্ধুসকল জানেনে কাতি বিহুটো কিয় উদযাপন কৰা হয় মানে মই ইমানো নাজানো আৰু মানে ডাঙৰ মানুহে কৈছে আৰু যিহেতু পথাৰত যিহেতু মানে ধাননি পথাৰত আৰু যিকোনো পথাৰত বা পোক পতংগ মানে নহ'বৰ কাৰণে এই বন্তি চাকি গছ জ্বলায় আৰু যাতে ঘৰখন অলপ মংগল হওক সেইটো কাৰণে কাতি বিহুটো উদযাপন কৰে আৰু যিয়ে নহওক আমি অসমীয়া মানুহ ন আৰু তুলসী গছৰ তলত বন্তিটো জ্বলাবই লাগিব এইটো আমাৰ পৰম্পৰা হয় আৰু গধূলাকৈ মই দেখাই আছোঁ আৰু বন্তি জ্বলাম আৰু শৰাই আগবঢ়াম আৰু এতিয়া মানে নাৰিকল চাইকল চব কটা হৈ গ'ল এতিয়া মেইন বস্তুটো আছে কি জানে কলপাতটো মানে কাটা হোৱা নাই এতিয়া কলপাতটো কেইখিলামান কাটিলে আহোঁগৈ এয়া মোৰ কলপাত কটা হৈ গ'ল এয়া চাক এতিয়া ধুই লৈ আহোঁগৈ কলপাতকেইটা এয়া চাক গধূলি হৈছে এতিয়া আৰু এতিয়া তুলসী তলত বন্তি গছ জ্বলাম আৰু শৰাই এখন পাতিম ব'লক চাওঁ এতিয়া গোহালি ঘৰত দিম তো দুপকাৰিকো এইটো এনেকৈ দিব লাগে
কলপাত এখন লৈচোন কলপাত এখন লৈচোন ইয়াত দিম দুটা আছে এয়া চাওক আমাৰ চাকি জ্বলাই হৈ গ'ল এতিয়া আৰু আমাৰ এইবাৰ ধান খেতিও নাই যে খেতিত গৈ বন্তি দিম এইবাৰ খেতি কৰা নাই আৰু সেইটো কাৰণে যাব পৰা নাই খেতিলৈ আৰু ঘৰতে দি থৈ দিছোঁ এয়া চাওক ৰাস্তাত পদূলি দিছোঁ আকৌ গোহালি ঘৰ দিছোঁ গোসাঁই ঘৰৰ সন্মুখত দিছোঁ আৰু ঘৰৰ বাৰাণ্ডাত দিছোঁ এনেকৈ দি থৈ দিছোঁ আৰু এইবাৰ ইমান ডাঙৰকৈও পাতা নাই এইবাৰ থুলমূলকৈ পাতি থৈ দিছোঁ অলপ আৰু এইবাৰ ক'ব গ'লে ঘৰত পিঠা চিঠাও বনোৱা নাই কিন্তু এনেই পিঠা মায়ে বনায় পিঠা এইবাৰ পিঠাও ইমান বনোৱা নাই আৰু কি ক'ম আৰু আকৌ এবাৰ মোৰ ফালৰ পৰা কাতি বিহুৰ চবকে শুভেচ্ছা জনালোঁ দেই আৰু ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনিতে ভিডিঅ'টো সমাপ্ত মাৰিলোঁ পাই